বন্ধু বান্ধৱীসকল পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। আজি আমি নিউ এডুকেশ্যন পলিচি 2020 ৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম, যেহেতু এবাৰ বিএড আৰু ডিএলএড এন্ট্ৰেন্স এক্সামত ইয়াৰ অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে আৰু সিলেবাছতো দিছে যে নিউ এডুকেশ্যন পলিচিসমূহ চাবৰ বাবে। আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰে প্ৰথম প্ৰশ্নটো হৈছে হুইচ বোৰ্ড এক্সামছ ৱেৰ ৰিমুভড ইন দ্য নিউ এডুকেশ্যন পলিচি 2020 আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক্লাছ 10। দ্বিতীয় প্ৰশ্নটো হৈছে হাউ মেনি টাইম ইন দ্য হিষ্ট্ৰী অফ ইণ্ডিয়া হেভ এডুকেশ্যন পলিচি এভাৰ বিন আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 3 টাইমছ, অৰ্থাৎ ভাৰতৰ ইতিহাসত তিনিবাৰ এডুকেশ্যন পলিচিত সংশোধন কৰা হৈছে। প্ৰথম 1968ত, দ্বিতীয়তে 1986ত আৰু বৰ্তমান 2020 চনত ইয়াৰ সংশোধন কৰা হৈছে। নেক্সট প্ৰশ্নটো হৈছে হোৱাট নেম হেজ বিন গিভেন টু HRD মিনিষ্ট্ৰী ইন দ্য নিউ এডুকেশ্যন পলিচি 2020 আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে এডুকেশ্যন মিনিষ্ট্ৰী, অৰ্থাৎ আগতে যিটো HRD মিনিষ্ট্ৰী আছিল আৰু সেই ডিপাৰ্টমেণ্টটোক বৰ্তমান সলাই 2020 চনৰ যি নিউ এডুকেশ্যন পলিচি সেই পলিচি অনুযায়ী এডুকেশ্যন মিনিষ্ট্ৰী কৰা হৈছে। নেক্সট প্ৰশ্নটো হৈছে ইন দ্য নিউ এডুকেশ্যন পলিচি অফ 2020 দ্য নাম্বাৰ অফ 5 ইজ কল্ড হোৱাট ষ্টেজ। নিউ এডুকেশ্যন পলিচি 2020 অনুসৰি 5 বছৰলৈকে ল'ৰা ছোৱালীৰ যিটো সময় সেই সময়টোক কি ষ্টেজ বুলি কোৱা হয় আৰু ইয়াৰ উত্তৰ হৈছে ফাউণ্ডেশ্যন ষ্টেজ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ফৰ্ম হুইচ ক্লাছ স্কিল ডেভেলপমেণ্ট কোৰ্চ উইল ষ্টাৰ্ট ইন দ্য নিউ এডুকেশ্যন পলিচি 2020। 2020 চনৰ যি নিউ এডুকেশ্যন পলিচি সেই পলিচি অনুযায়ী স্কিল ডেভেলপমেণ্টৰ ক্লাছ যিটো কোৰ্চ সেই কোৰ্চটো কোন ক্লাছৰ পৰা আৰম্ভ হ'ব আৰু এই কোৰ্চটো আৰম্ভ হ'ব ক্লাছ 6ৰ পৰা। By 2020 the minimum degree qualification for teaching will be 2020 চনৰ যিখন আইন সেই আইন অনুসৰি শিক্ষক হ'বৰ বাবে মিনিমাম ডিগ্ৰী কোৱালিফিকেশ্যন কি লাগিব আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 4 years ইণ্টিগ্ৰেটেড BEd ডিগ্ৰী। পিছৰ প্ৰশ্নটো হৈছে গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' অৰ্থাৎ GER ইন হায়াৰ এডুকেশ্যন টু বি ৰাইজড টু। হায়াৰ এডুকেশ্যনত যিটো গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' সেই ৰেচিঅ' কিমান চন পৰ্যন্ত কিমান বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 2035 চনলৈকে ইয়াক 50% বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু যদি বৰ্তমান কিমান পাৰ্চেণ্ট সোধে তেতিয়া ক'ব লাগিব যে বৰ্তমান ইয়াৰ ৰেচিঅ' হৈছে 26.3%। নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ NEP অৰ্থাৎ NEPৰ ফুল ফৰ্ম কি আৰু NEPৰ ফুল ফৰ্ম হৈছে নেশ্যনেল এডুকেশ্যন পলিচি। পিছৰ প্ৰশ্নটো হৈছে হোৱাট পাৰ্চেণ্টেজ অফ GDP ইজ টাৰ্গেটেড টু বি স্পেণ্ট ইন এডুকেশ্যন, অৰ্থাৎ শিক্ষাৰ ক্ষেত্ৰত GDPৰ কিমান পাৰ্চেণ্ট খৰচ কৰাৰ সিদ্ধান্ত লোৱা হৈছে আৰু ইয়াৰ উত্তৰ হৈছে 6%। নেক্সট প্ৰশ্নটো হৈছে দ্য কাৰেণ্ট 10+2 ছিষ্টেম টু বি ৰিপ্লেচড বাই, বৰ্তমান যিটো 10+2 ছিষ্টেম আমাৰ চলি আছে সেই ছিষ্টেমটো কিহৰ দ্বাৰা ৰিপ্লেচ কৰা হৈছে সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 5+3+3+4। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হুইচ এডুকেশ্যনেল কোৰ্চ হেজ বিন এবলিছড ইন নিউ এডুকেশ্যন পলিচি 2020। 2020ত যিটো নিউ এডুকেশ্যন পলিচি উলিয়াইছে সেই পলিচি অনুসৰি কোনটো এডুকেশ্যনেল কোৰ্চক এবলিছড কৰাৰ কথা কৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে MPhil।